হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আছাম ট্ৰেভেলিং ব্লগ। আছাম ট্ৰেভেলিং ব্লগত সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'। দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক আমাৰ গাঁৱলীয়া সুন্দৰ পৰিৱেশ, কি সুন্দৰ ভিউ। খেতি পথাৰৰ মাজে মাজে মানে এইটো PW গৈ আছোঁ আমি সুন্দৰকৈ। পাঠশালা বুলি অলপ যাত্ৰা, ক্ৰিকেটৰ পৰীক্ষা দিম বুলি। তো বলক মোৰ লগতে ভিডিঅ'টো আপোনালোকক অকণো স্কিপ নকৰাকৈ চাই থাকিব। তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব। যদি ভিডিঅ'টো চাই বেয়া লাগে তেনেহ'লে ডিছলাইক, চেনেলটো আনছাবস্ক্ৰাইব। আহি পালোঁ চৰবুক, আহি কিনে এইবাৰ গাড়ীখন থ'ম মানে। তো গাড়ীখন এইবাৰ থৈ কিনে আৰু অলপ দূৰ খোজকাঢ়ি আৰু চাই থাকিম আৰু। আহি পালোঁ আমি এইবাৰ গাড়ীখন থওঁ আৰু গাড়ীখন এনেকৈ মানে 10-20 টকা পইচা খৰচ কৰি চেফটিত থোৱাটো বহুতে জৰুৰী। কাৰণ 10-20 টকাৰ কাৰণে চাইকেল হওক গাড়ী হওক সাৰিব লাগিলে বহুত সেই। আমি এতিয়া ষ্টেচনত তাতে বাইক থৈ মানে অলপ খোজকাঢ়ি যাই আছোঁ বাছ ষ্টেণ্ডক লাগি। আৰু আজি ৰবিবাৰ না, সেইকাৰণে অলপ গাড়ী চাড়ী চলাচল মানে বহুতেই কম আজি। আৰু এইখন হ'ল সৰুভোগ আৰক্ষী থানা। সৰুভোগ আৰক্ষী থানাৰ আগেদি চাই আছোঁ খোজকাঢ়ি। ডাইৰেক্ট গৈ কিনে বাছ ষ্টেণ্ডত লগ পাম। আমি বাছত উঠি কিনে ৰখি আছোঁ চিমলাগুৰি। বহুত গৰম পাছে, বতৰটো ঠাণ্ডা হ'লেও গৰমটো বহুত আছে। এইবাৰ বাছৰ পৰা যাত্ৰা পাঠশালালৈ, অলপ চাই থাকোঁ। পৰীক্ষা দিয়া মানুহৰ ভিৰ নাচাকিও ভাল, একদম হাই ৰোডে পুৰা ট্ৰাফিক জাম লগাই দিছে খোজকাঢ়া মানুহ। চাওক একদম 2টা চলিৰ বাইক 3টা চলিৰ বাইক চব ওলাইছে। বেছি দূৰ নাই আৰু আহি পালোঁ প্ৰায়। ডাইৰেক্ট এইবাৰ পৰীক্ষাৰ বাহিৰৰ পৰা ওলাইহে লাগ পাম আৰু। ৰখা লগা অৱস্থা, গাড়ী ৰখি আছোঁ হাই ৰোডত। যি ভিৰ ভাল গাড়ীগিলা। বাছৰ ভিৰ কেনেহেন আছে দেখুৱাই আছোঁ। এইখন বাছৰ ভিৰ চাবি। এয়া যিমান ভিৰ থাকিলেও মানে গাড়ী খালীয়ে, তথাপিও খালী গাড়ী ভিৰ যিমানে থাকক। গাড়ীৰ ভিৰ, আৰামত যাম, অলপ দেৰিকৈ যাম। বাছৰ ওপৰত যাই আছোঁ, সুন্দৰ একদম এয়াৰ কণ্ডিশ্যনৰ নিচিনা হাৱা, ফিলিংছে বেলেগ আৰু। কেনেহেন ফিলিংছ বাছৰ ওপৰত। ওপৰত খালি জাপ মাৰৰ বাগাই যাই থাক আৰু। ট্ৰেভেলিংটো বাছৰ ওপৰত। আহি পালোঁ আমি এতিয়া ঘৰত যাই আছোঁ, গাড়ী চাড়ী ওলাই লৈ কিনে মানে। তো ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব। তো বাই বাই, গুড নাইট, শুভৰাত্ৰি।